বন্ধুসকল, আজি আমি আৰম্ভ কৰিম জিৰৰ পৰা ইংৰাজী শিকাৰ সহজ উপায় ক্লাছ 1। এই ক্লাছত আমি ইংৰাজী এলফাবেটৰ উচ্চাৰণ আৰু তাৰ লগত মিলি থকা অসমীয়া বৰ্ণবোৰ শিকিম। প্ৰথমে আমি চাম এৰ চাউণ্ড কেইটা হ'ল অ, আ আৰু এ। উদাহৰণ কেইটা চাম। আপেল এণ্ড। বিৰ চাউণ্ড হয় ব, যেনে বয়, বুক। চিৰ চাউণ্ড কেইটা হ'ল ক আৰু দ্বিতীয় চ, যেনে কেট, চিটি। ডিৰ চাউণ্ড কেইটা হ'ল ড আৰু দ, যেনে ডগ, দৌৰ। ইৰ চাউণ্ড হয় হ্ৰস্ব ই, দীৰ্ঘ ই আৰু এ, যেনে ইগ, এলিফেণ্ট। এফৰ চাউণ্ড হয় ফ, যেনে ফিছ, ফেন। জিৰ চাউণ্ড হয় গ আৰু বৰ্গীয় জ, যেনে গট, জিৰাফ। এইচৰ চাউণ্ড হয় হ, যেনে হেড, হেণ্ড। আইৰ চাউণ্ড হয় আই বা হ্ৰস্ব ই, যেনে আইচ, ইংক। জেৰ চাউণ্ড হয় বৰ্গীয় জ, যেনে জাগ, জাম্প। কেৰ চাউণ্ড হয় ক, যেনে কাইট, কিং। এলৰ চাউণ্ড হয় ল, যেনে লায়ন, লেম্প। এমৰ চাউণ্ড হয় ম, যেনে মেংগো, মেন। এনৰ চাউণ্ড হয় ন, যেনে নজ, নেট। অৰ পৰা চাউণ্ড হয় স্বৰয় আৰু উ, যেনে অৰেঞ্জ, আউল। পিৰ চাউণ্ড হয় প, যেনে পেন, পিক। কিউৰ চাউণ্ড হয় কিউ আৰু ক, যেনে কুইন, কুইজ। আৰৰ চাউণ্ড হয় ৰ, যেনে ৰ'জ, ৰবিট। এছৰ চাউণ্ড হয় দ্বিতীয় ছ, দন্ত্য স আৰু তালিবা ছ। উদাহৰণ কেইটা চাম আমি, যেনে চান, স্কুল। টিৰ চাউণ্ড হয় ট আৰু থ, যেনে টাইগাৰ, টেবুল। ইউৰ চাউণ্ড হয় স্বৰয়, হ্ৰস্ব উ আৰু ইউ, যেনে আমব্ৰেলা, ইউনিফৰ্ম। ভিৰ চাউণ্ড হয় ভ, যেনে ভেন, ভিলেজ। ডব্লিউৰ চাউণ্ড হয় ৱাব আৰু ডব্লিউ, যেনে ৱাচ, ৱাটাৰ। এক্সৰ চাউণ্ড হয় এক্স বা বৰ্গীয় জ, যেনে এক্সৰে, বক্স। ৱাইৰ চাউণ্ড হয় ৱাই, যেনে য়াক, য়েল্লো। জেৰ চাউণ্ড হয় বৰ্গীয় জ বা জেড, যেনে জেব্ৰা, জু। ঠিক আছে বন্ধুসকল, এইকেইটা হ'ল আমাৰ এলফাবেটৰ চাউণ্ড।